নমস্কাৰ কৃষক বন্ধু ডিজি ব্লকৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা নতুন টপিক। এবিঘা মাটিত ধান খেতি কৰিলে কিমান টকা লাভ আৰু কিমান লোকচান হয়। এবিঘা মাটিত ধান খেতি কৰিব হ'লে প্ৰথমতে কঠীয়া সিঁচাৰ পৰা ধান চপোৱা আৰু ধান মৰা পৰ্যায়লৈ যাব লাগিব। প্ৰথমতে আপোনালোকে বীজখিনি বাছনি কৰি ল'ব লাগিব। মই লৈছোঁ ৰঞ্জিত ধানৰ বীজ। বৰ্তমান ভাল বীজ ল'বলৈ হ'লে আপোনালোকে প্ৰতি কেজিত 100 টকাকৈ খৰচ কৰিব লাগিব। 1 বিঘা মাটিৰ কাৰণে প্ৰায় 3 কেজি বীজৰ প্ৰয়োজন হ'ব। 1 কেজি বীজৰ দাম যদি 100 টকাকৈ পৰে তেতিয়াহ'লে 3 কেজি বীজৰ দাম 300 টকা হ'ব। এতিয়া আহিল বীজখিনি সিঁচিবৰ কাৰণে কঠীয়া তলিডোখৰ তৈয়াৰ কৰোঁতে খৰচ। কঠীয়া তলিডোখৰ তৈয়াৰ কৰোঁতে খৰচ আনুমানিক 300 বা 500 টকা খৰচ হ'ব। কঠীয়া তলিডোখৰ কমেও 2-3 বাৰ চাহ কৰিব লাগিব। বীজখিনি সিঁচাৰ পৰা সম্পূৰ্ণ 1 মাহ সময়ত কঠীয়াখিনিত সাৰ আৰু বিভিন্ন ৰোগ প্ৰতিৰোধৰ কাৰণে খৰচৰ বাবদ আপোনালোকৰ খৰচ হ'ব কমেও 200 টকা। এইবাৰ আপুনি 1 বিঘা মাটি ৰুবৰ কাৰণে তৈয়াৰ কৰোঁতে কমেও 3 চাহ হাল বাব লাগিব। 1 বিঘা মাটিত ট্ৰেক্টৰে 3 চাহ হাল বালে কমেও বিঘাই প্ৰতি 600 টকাকৈ 3 বিঘা মাটিত 1800 টকা খৰচ হ'ব। আপোনালোকৰ ফালে কিমান লয় কমেণ্টত জনাব। আমাৰ ফালে এইবাৰ 600 টকাকৈ লৈছে। 1 বিঘা মাটিত অকল হাল বালেই নহ'ব, আপুনি যদি নিজে আলি দিব নোৱাৰে তেনেহ'লে আলি দিয়াৰ বাবদ প্ৰতি বিঘা মাটিত 400 টকাকৈ প্ৰথম চাহত খৰচ হ'ব। অকল এবাৰ আলি দিলেই নহ'ব, যদি দ্বিতীয়বাৰ আলি দিয়াব বিচাৰে তেনেহ'লে দ্বিতীয়বাৰ বোকা লিপাৰ নামত আপোনালোকৰ কমেও 200 টকা খৰচ হ'ব। কাঠ কাটোতে ধৰিছোঁ 300 টকা খৰচ হ'ল। এতিয়া আহিল কঠীয়া তোলা। 1 বিঘা মাটিৰ কাৰণে কমেও 30-40 পেৰা কঠীয়া প্ৰয়োজন হ'ব। কিছুমান জেগাত মুঠি বুলি কয়, আমাৰ ইয়াত ফেৰা বুলি কয়। ধৰক 1 বিঘা মাটিৰ কাৰণে প্ৰতি ফেৰাৰ কঠীয়াৰ দাম 10 টকাকৈ হয় তেনেহ'লে 40 ফেৰা কঠীয়াৰ দাম 400 টকা হ'ব। কঠীয়া কঢ়িওৱা আৰু অন্যান্য খৰচত ধৰিলোঁ 200 টকা। মাটি বিঘা ৰোৱা হৈ গ'ল। এতিয়া ভাল উৎপাদন পাবৰ কাৰণে ৰোৱাখিনি বন বা নিৰণি আৰু ৰোগ প্ৰতিৰোধৰ কাৰণে খৰচ ধৰিলোঁ 200 টকা। লাষ্ট পৰ্যায়ত ধান চপোৱাৰ ব্যৱস্থা। ধান কাটিবলৈ আজিকালি দাৱনি নাইকিয়া হৈছে বুলিয়ে ক'ব পাৰি। যদি ধান কাটিবলৈ হাৰভেষ্টাৰ ব্যৱহাৰ কৰে তেতিয়াহ'লে 1 বিঘা মাটিত 1800 টকাৰ পৰা 2000 টকা খৰচ হ'ব। ধান কঢ়িওৱাৰ বাবদ ট্ৰেক্টৰ বা গাড়ীত খৰচ ধৰিলোঁ 300 টকা। এতিয়া 1 বিঘা মাটিত হাল বোৱা, কঠীয়া পৰা আৰু ধান চপোৱালৈকে মুঠ খৰচ হ'ল 6800 টকা। 1 বিঘা ধান খেতিত উৎপাদন হ'ল ধৰিলোঁ 15 মোন, 6 কুইণ্টল। এতিয়া 6 কুইণ্টেল ধানৰ দাম প্ৰতি কুইণ্টেলত 2000 টকাকৈ হ'লে 6 কুইণ্টেল ধানৰ দাম হ'ব 12000 টকা। যদি FCI দিয়ে তেতিয়া খৰচ পাতি কৰি প্ৰতি কুইণ্টেলত 2400 টকাকৈ পাব। তেতিয়াহ'লে 6 কুইণ্টেল ধানৰ দাম হ'ব 14400 টকা। এতিয়া আহিল ধান খেতি কৰোঁতে 1 বিঘা মাটিত খৰচ হৈছিল 6800 টকা। ধান বিক্ৰী কৰি পালোঁ 14400 টকা। আপোনালোকলৈ থাকিল 7600 টকা। যদি নিজে খেতি কৰে তেতিয়া অলপ বেছিকৈ লাভ হ'ব। ইমানেই, ধান খেতিত বৰ বেছি লাভ নহয়। ইয়াত মই নিজে ধান খেতি কৰি পোৱা অভিজ্ঞতাৰ পৰা হিচাপ কৰি উলিয়াইছোঁ। যদি মোৰ ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।